उसने पॉलिटिक्स ज्वाइन किया, इलेक्शन जीत लिया, क्या कर लिया तुम लोगों ने? নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰজা ৰাণী ধাৰাবাহিকখনত অভিনয় কৰা বিকাশৰ বিষয়ে। বিকাশৰ প্ৰকৃত নাম কি, ঘৰ ক'ত, কিমান চনত জন্মগ্ৰহণ কৰিছিল, সকলো কথা এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তেন্তে বলক দেৰি নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বিকাশৰ প্ৰকৃত নাম হৈছে অভিনৱ গোস্বামী। অভিনৱ গোস্বামীৰ জন্ম হৈছিল 1994 চনৰ 17 ডিচেম্বৰ তাৰিখে গোলাঘাট জিলাৰ ঢেকিয়াল অঞ্চলত। অভিনৱ গোস্বামীৰ আজিৰ দিনটো অনুসৰি বৰ্তমানৰ বয়স হৈছে 27 বছৰ। অভিনৱ গোস্বামীৰ ঘৰত মতা নাম অথবা নিকনেম হৈছে ৰুমু। অভিনৱ গোস্বামীৰ দেউতাকৰ নাম হৈছে পংকজ গোস্বামী আৰু মাকৰ নাম হৈছে কল্পনা গোস্বামী। তেখেত বৰ্তমান আমাৰ মাজত নাই। অভিনৱ গোস্বামীয়ে 2 বছৰ ধৰি বম্বেত অভিনয় প্ৰশিক্ষণ লৈছিল আৰু তাত অভিষেক বচ্চনৰ হাতেৰে সেই প্ৰশিক্ষণৰ চাৰ্টিফিকেট পাইছিল। অভিনৱ গোস্বামীয়ে অভিনয় শিকা স্কুলখনৰ নাম হৈছে ৰোশন তানিজা স্কুল অফ এক্টিং। অভিনৱ গোস্বামীৰ হাইট ৱেটৰ কথা যদি কওঁ, অভিনৱ গোস্বামীৰ হাইট হৈছে 5.9 আৰু ৱেট হৈছে 70 কেজি এপ্ৰক্স। অভিনৱ গোস্বামীৰ হবি হৈছে বেডমিণ্টন। তেওঁ বেডমিণ্টনত ডিষ্ট্ৰিক্ট চেম্পিয়ন আছিল। অভিনৱ গোস্বামীয়ে মিমিক্ৰি কৰি ভাল পায় আৰু বহুত মুভি আৰু ৱেব ছিৰিজ চাই ভাল পায়। অভিনৱ গোস্বামীয়ে বহুতো চিৰিয়েলত অভিনয় কৰিছে। তাৰে ভিতৰত কেইখনমান হ'ল অপৰাধ, বেহাৰবাৰী, উৰণীয়া মন, নয়না ঐষ্ণৱীৰ, ৰাধিকা আৰু বৰ্তমান তেওঁ ৰজা ৰাণী কৰি আছে। বন্ধুসকল, অভিনৱ গোস্বামীক আমি প্ৰায়বোৰ চিৰিয়েলতে খলনায়কৰ চৰিত্ৰত দেখিবলৈ পাওঁ, কিন্তু মানুহজন তেনেকুৱা বিধৰ একেবাৰে নহয়। বহুতো ৰসাল মনৰ হয় অভিনৱ গোস্বামী। বন্ধুসকল, বিকাশৰ অভিনয় চাই বাৰু আপোনালোকে কেনেকুৱা পায় তলৰ কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবচোন। আৰু আজিলৈ ভিডিঅ'টো ইমান আছিল। ধন্যবাদ।